ওম নমঃ শিৱায়। সকলোৰে মাজত বিৰাজমান হৈ থকা প্ৰতি আত্মাৰক দৈনিক ৰাশিফলৰ পৰা নমস্কাৰ জনাইছোঁ আৰু লগতে স্বাগতম জনাইছোঁ এই চেনেলটিলৈ। আজি আপোনাৰ দৈনিক ৰাশিফল লৈ আহিছোঁ। আজি 22 অক্টোবৰ, অসমীয়া 4 কাতি 2022 শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী, আবেলি 4:19 পিছত কৃষ্ণা ত্ৰয়োদশী আহিব। নক্ষত্ৰ হৈছে পূৰ্ব ফাগুনী নক্ষত্ৰ। জন্মৰাশি হৈছে সিংহ, সন্ধিয়া 7:30 বজালৈ। তাৰপিছত কন্যা ৰাশি আৰম্ভ হ'ব। এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব প্ৰতিদিনৰ ৰাশিফলসমূহ পাবৰ বাবে। আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আজি মন বাঢ়িব। মানসিক স্পষ্টতাৰ বাবে বিভ্ৰান্তি আৰু হতাশাৰ যোগ দেখা যায়। তাৰ পৰা আপুনি হাত সাৰিবলৈ বিচাৰক। ঘৰৰ পৰা আৰু জীৱনসাথীৰ পৰা সহায় পাব। ব্যৱসায়ত ভাল, নিৱেশ কৰিব পাৰিব। দক্ষিণ হ'ল আজি আপোনাৰ শুভ দিশ আৰু শুভ সংখ্যা হৈছে 8। এতিয়া আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশি, জীৱনসাথী আৰু ঘৰৰ পৰা আপুনি পূৰ্ণ সঁহাৰি আৰু সহযোগ পোৱা দেখা যায়। সুখী অনুভৱ কৰিব। নতুনকৈ বন্ধু আহিব, নতুন ঠাইলৈ যাব পাৰে। নিজকে আত্মবিশ্বাসৰ ওপৰত গুৰুত্ব দিব। শুভ সংখ্যা হৈছে 3, শুভ দিশ হৈছে পূব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশি, নতুন কাম বা চাকৰি কৰি থকা সকলৰ বাবে প্ৰমোচন হোৱাৰ দিশ দেখা যায়। প্ৰতিদ্বন্দ্বী কৰা সকল আজি আপোনাৰ আগত অসমৰ্থ হৈ পৰিব। আত্মবিশ্বাস বাঢ়িব। পৰিয়ালৰ সৈতে আপুনি সমবেত হৈ থকা দেখা যায়। শুভ দিশ হৈছে উত্তৰ আৰু শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি, আজি আপুনি নিজৰ কৰ্মত দিনভৰ লাগি থাকিব। কাৰো লগত কাজিয়া বা বাদ বিবাদ নকৰিব। নতুনকৈ কাম সম্পূৰ্ণ হ'ব পাৰে। সম্বন্ধত কিবা জটিলতা দেখা দিব পাৰে। স্বাস্থ্য সুস্থ থাকিব। ঘৰুৱা আৰু পাৰিবাৰিকৰ পৰা সহায় পাব। ক'ৰবালৈ ওলাই যাব পাৰে। আৰ্থিকত মধ্যম। 5 হ'ল শুভ সংখ্যা আৰু পশ্চিম হৈছে আপোনাৰ শুভ দিশ। এতিয়া ক'ব লৈছোঁ আমি সিংহ ৰাশিৰ বিষয়ে। সিংহ ৰাশি, দিনটোৰ আৰম্ভণি ভাল হ'ব। আপুনি আজি কাৰোবাক সহায় কৰিব পাৰিব। ভাল ভোজন গ্ৰহণ কৰিব পাৰে। নিৰ্দিষ্ট কাম সম্পূৰ্ণ হোৱাৰ দিশ আছে। আনৰ পৰামৰ্শ মানি বিনিয়োগ কৰিলে আৰ্থিক লোকচান হোৱাটো নিশ্চিত হোৱা দেখা যায়। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। কাকো ঘৃণা নকৰিব। শুভ দিশ হ'ল আপোনাৰ দক্ষিণ আৰু শুভ সংখ্যা হৈছে 9। এতিয়া ক'ব লৈছোঁ আমি কন্যা ৰাশিৰ বিষয়ে। কন্যা ৰাশি, বিদ্যাৰ্থীৰ বাবে আজিৰ দিন শুভ। কাৰোবাক সহায় কৰিব পাৰিব আপুনি। আৰ্থিক স্থিতি মজবুত হোৱা দেখা যায়। আজি আপুনি পাৰিলে জিৰণি লওক। পৰিয়ালৰ সদস্যৰ মাজত বিবাদ হ'ব পাৰে, অলপ সাৱধানে থাকিব। বৈবাহিকত ভাল। 1 হ'ল আজি ভাগ্যৱান নম্বৰ আৰু শুভ দিশ হৈছে পূব। এতিয়া ক'ব লৈছোঁ আমি তুলা ৰাশিৰ বিষয়ে। তুলা ৰাশি, আপোনাৰ আজি স্বাস্থ্য ভাল হ'ব। আৰ্থিকত উন্নতি। আপোনাৰ যোগাযোগ আৰু কাম কৰাৰ ক্ষমতা ফলপ্ৰসূ হ'ব। আপুনি আজি সকলো ধৰণৰ কামৰ পৰাই সতেজ অনুভৱ কৰিব পাৰিব। 4 হ'ল আপোনাৰ আজি শুভ নম্বৰ আৰু শুভ দিশ হৈছে উত্তৰ। এতিয়া ক'ব লৈছোঁ আমি বৃশ্চিক ৰাশিৰ বিষয়ে। বৃশ্চিক ৰাশি, ঘৰৰ মানুহৰ লগত ক'ৰবাত ধৰ্মীয় অনুষ্ঠানত যাব পাৰিব। অলপ হতাশা হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সহায় ল'ব। নিজৰ অনুভৱ বাঢ়িব। খং কমাওক। লাকি নম্বৰ হ'ল 5, শুভ দিশ হৈছে উত্তৰ। এতিয়া ক'ব লৈছোঁ আমি ধনু ৰাশিৰ বিষয়ে। ধনু ৰাশি, বন্ধু বান্ধৱীৰ সৈতে দিনটো সুখদায়ক হ'ব। অতিমাত্ৰা খোৱা বোৱা বিৰত থাকক। আজি টকাৰ প্ৰয়োজন হ'ব পাৰে। কাকো আঘাত নিদিব। প্ৰেমত শুভ। সামাজিক কামত মান সন্মান বৃদ্ধি হ'ব পাৰে। ঘৰুৱা কামত ব্যস্ত বাঢ়িব। দক্ষিণ হ'ল শুভ দিশ, 9 হ'ল শুভ সংখ্যা। এতিয়া ক'ব লৈছোঁ আমি মকৰ ৰাশিৰ বিষয়ে। মকৰ ৰাশি, ঘৰৰ পৰা মজবুত স্থিতিত কাম বাঢ়িব। সকলোৰে পৰা সহযোগ পাব। আত্মবিশ্বাস বাঢ়িব। প্ৰেমত শুভ। কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সাৱধানে গাড়ী চলাব। শুভ সংখ্যা হৈছে 2, শুভ দিশ হৈছে পূব। কুম্ভ ৰাশি, আজিৰ দিনটোত কোনোবাই আপোনাৰ ঘৰলৈ ভাল খবৰ আনিব পাৰে। ধন মিলিব পাৰে। কিবা বিশেষ কামত কাৰোবাৰ পৰা সহায় তথা উপদেশ ল'ব লগা হ'ব পাৰে। পৰিয়ালৰ পৰা কাৰো লগত কাজিয়া নকৰিব। মৰম মিলিব। উত্তৰ হ'ল দিশ আৰু 2 হৈছে শুভ সংখ্যা। এতিয়া ক'ব লৈছোঁ আমি শেষৰ ৰাশি, মীন ৰাশি।
পুনৰ শক্তিমাত্ৰা বৃদ্ধি কৰিবলৈ পাৰিলে আজি আপুনি জিৰণি ল'ব লাগে। আজি দুৰ্ঘটনা হোৱা যোগ দেখা গৈ আছে। কাৰো লগত কাজিয়া বা বাদ বিবাদ নকৰিব। বিশেষকৈ আজি ইচ্ছাশক্তিৰ অভাৱ হোৱা দেখা যায়। আৰ্থিক মধ্যম, জীৱনসাথীৰ লগত ভালকৈ দিন পাৰ হ'ব। আমদানি হোৱা দেখা যায়। পশ্চিম হ'ল আপোনাৰ শুভ দিশ আৰু 7 হ'ল শুভ সংখ্যা। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।